অসমৰ ৰাইজ উন্নয়নৰ পক্ষত আছে যাৰ বাবে সমগ্ৰ পঞ্চায়তসমূহতে জিলা পৰিষদসমূহত আমাৰ পাৰ্টীৰ বিকশিত পাৰ্টীৰ জয়-জয়কাৰ ইতিমধ্যে আৰম্ভ হৈছে, গণনা চলি আছে। সকলোতে আমি বিপুল ভোটত আগবাঢ়ি আছোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ বিকশিত আমাৰ যি উন্নয়নৰ ধাৰা অসমখনক আমি আগবঢ়াই লৈ যোৱাৰ আমাৰ চৰকাৰখনৰ যি পৰিকল্পনা, সেই পৰিকল্পনাক ৰাইজে আমাৰ সৈতে সহযোগ কৰিছে। তাৰমতে আমাৰ পঞ্চায়তৰ ৰাজ ব্যৱস্থাটোত আমাৰ যিটো লক্ষ্য আছে যে কেন্দ্ৰত আমাৰ চৰকাৰ, দিশপুৰত আমাৰ চৰকাৰ আৰু পঞ্চায়তত বিধায়কসকল আমাৰ, গতিকে পঞ্চায়ত ব্যৱস্থা হোৱাৰ লগে লগে এটা যিটো আমাৰ গণতন্ত্ৰৰ একেবাৰে নিম্ন খাপৰ যিটো আমাৰ ব্যৱস্থা, এই ব্যৱস্থাৰ উন্নয়নৰ যি ব্যৱস্থা, এই ব্যৱস্থাত আমাৰ পক্ষত আহিছে আৰু যে নিশ্চিতভাৱে পঞ্চায়তৰ ব্যৱস্থাৰ যোগেদি আমি অসমখনক আগবঢ়াই লৈ যাবৰ কাৰণে সক্ষম হ'ম। গ্ৰাম্য অঞ্চলৰ সৰ্বাংগীন বিকাশৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিবলৈ নিশ্চিত। বিৰোধী আচলতে আমি কোনো অস্তিত্ব অনুভৱ কৰা নাই বিৰোধী, গতিকে সেইটো গণতন্ত্ৰৰ কাৰণে খুব কেতিয়াবা অশুভ বুলিয়ে ভাবোঁ যে আমিও মানে বিৰোধীক আহ্বান জনাব বিচাৰিছোঁ যে গণতন্ত্ৰত সুস্থ গণতন্ত্ৰ বা এটা শক্তিশালী ডেমক্ৰেচিৰ বাবে এটা শক্তিশালী বিৰোধীৰ প্ৰয়োজন। কিন্তু এতিয়া কৈছোঁ আমি অসমত শক্তিশালী বিৰোধী অভাৱ হৈছে। বিৰোধীয়ে অকল নিজস্ব তেওঁলোকৰ এটা নিজৰ মাজতে তেওঁলোকে কাজিয়া পেচাল কৰি উন্নয়নৰ কথা বতৰাবোৰ একো ধৰণৰ আলোচনা নকৰাকৈ তেওঁলোকে বিৰোধী কৰি আছে। গতিকে অসমৰ ৰাইজে বিৰোধী কোনো অস্তিত্ব দেখা নাই, সেইকাৰণে বিৰোধী তেওঁলোকে নস্বাত কৰিছে। কিন্তু আমি ভাৰতীয় জনতা পাৰ্টীয়ে বিচাৰোঁ যে অসমৰ এটা শক্তিশালী বিৰোধী থাকক। চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত এইবাৰ মই দুয়োগৰাকী বিধায়কক আমাৰ হাজৰিকা আৰু পুনাকন বৰাক ধন্যবাদ জনাব বিচাৰিছোঁ। অত্যন্ত সুন্দৰভাৱে এইবাৰ নিৰ্বাচনত যিটো এলায়েন্স, সঁচা অৰ্থৰ এলায়েন্স চাবুৱা লাহোৱাল বিধানসভাত সমষ্টি হৈছে। তাৰ কাৰণে এইবাৰ আমি দেখিছোঁ যে জিলা পৰিষদ যিটো আমাৰ সকলো জিলা পৰিষদ ইতিমধ্যে আমাৰ জিলা পৰিষদ নিৰ্বাচিত হৈছে। একদম জিলা পৰিষদ আমি বিপুল ভোটত ভাৰতীয় জনতা পাৰ্টীগৰাকী মৰাখাত জিলা পৰিষদ অসম গণ পৰিষদৰ জৰিয়তে অসম গণ পৰিষদ পাৰ্টীগৰাকী আমাৰ তিনিজৈ জিলা পৰিষদ অসম গণ পৰিষদৰ পাৰ্টীগৰাকী যথেষ্ট সংখ্যক ভোটৰ আগবাঢ়ি আছে। গতিকে মই ভাবোঁ যে যিটো এলায়েন্স, এই এলায়েন্স অত্যন্ত সুন্দৰভাৱে হৈছে, যাৰ কাৰণে আমি ইয়াত বিৰোধীক নস্বাত কৰি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত মিত্ৰজোঁটে অত্যন্ত শক্তিশালীভাৱে আগবাঢ়িছে। ৰোগীসকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা চাবুৱা আৰোগ্য হেল্থ কেয়াৰত উপলব্ধ হ'ল ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। ডিঙিৰ বিষ, গন্ধলৰ বিষ, বাহুৰ বিষ আৰু কঁকালৰ বিষৰ পৰা আদি কৰি বহুকেইটা বিষৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে কৰাব পাৰিব আৰোগ্য হেল্থ কেয়াৰত ফিজিঅ'থেৰাপি চিকিৎসা। লগতে প্ৰত্যেক মঙলবাৰ আৰু বৃহস্পতিবাৰে আৰোগ্য অপ্টিকেলত কৰা হয় চকুৰ চিকিৎসা। চিকিৎসাৰ বাবে আপোনালোকে যোগাযোগ কৰক 9387466593 নম্বৰত। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455
808 নম্বৰত। চাবুৱাবাসীৰ বাবে ভাল খবৰ। চাবুৱা নক্ষত্ৰ একাডেমীত মুকলি কৰা হ'ল চেছ প্ৰশিক্ষণ কেন্দ্ৰ। চাবুৱাৰ নক্ষত্ৰ একাডেমী স্থানত মুকলি কৰা হ'ল ব্ৰেইন ক্লাব চেছ একাডেমী নামেৰে এটা চেছ প্ৰশিক্ষণ কেন্দ্ৰ। ইয়াত সকলো বয়সৰ লোকে ল'ব পাৰিব প্ৰশিক্ষণ। ইতিমধ্যে বহুতো ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তিকৰণ কৰিছে। আপোনালোকেও নামভৰ্তিকৰণ কৰিবলৈ আজিয়ে যোগাযোগ কৰক 9531287841 নম্বৰত নাইবা 6001445346 নম্বৰত।